বান্ধৱীসকল আজি মই পথাৰ অকমান দৃশ্য দেখাওঁ বুলি ভাবিছোঁ এয়া হৈছে পথাৰত গৰুৰে হাল বোৱা আজিকালি প্ৰায় দেখা যায় ট্ৰেক্টৰে হাল বোৱা আজি মই ভাবিলোতো গৰুৰে অকমান হাল বোৱা আপোনালোকক দেখাওঁ বুলি এয়া মোৰ পাপাই হাল বাই আছে আৰু এয়া হৈছে গৰু ওচৰতে চৰি আছে এই সেউজীয়া পথাৰখনিত চাওকচোন দেখিবলৈ কিমান সুন্দৰ লাগিছে আৰু মই কৈছে মই এজনী সাধাৰণ গাঁৱলীয়া ছোৱালী আৰু সেই গতিকে মই সাধাৰণভাৱে এই গাঁৱলীয়া পৰিৱেশটি অকণমান আপোনালোকক দেখাইছোঁ আৰু মোৰ চেনেলটো আগবাঢ়ি যাবলৈ আপোনালোকে সকলোৱে যেন মোক ছাপোৰ্ট কৰে আৰু আশীৰ্বাদ কৰে সকলো সময়তে যেন মোক আগবঢ়াই নিয়ে তাৰে কামনা কৰিছোঁ এয়া মোৰ পাপা আৰু এই ওচৰতে খুৰা হাল বাই আছে দেখিছে চাগে খুব এটা সুন্দৰ আছে মুখেৰে এয়া আমাৰ ঘৰৰ কঁঠাল হয় এবাৰ নতুনকৈ লাগিছে আৰু এটা কথা এইজোপা কঁঠাল প্ৰায় 28 বছৰ পিছত এই কঁঠালজোপা লাগিছে আৰু এবাৰ আমি কঁঠাল খাবলৈ পাম বহু পুৰণা গছৰ হয়